শ্ৰোতাসকল, প্ৰভু যীশু খ্ৰীষ্টৰ অতি প্ৰিয় নামত অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত যোহনে লিখা শুভবাৰ্তাৰ ৩ অধ্যায়ৰ ৩ পদত আমি এইদৰে পঢ়োঁ। যীশুৱে উত্তৰ দি তেওঁক ক'লে, তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। ঈশ্বৰৰ বাক্যৰ অনুসৰি যেতিয়া মানুহে মাতৃৰ গৰ্ভৰ পৰা জন্ম লয়, তেওঁ জন্মৰ পৰাই পাপী হয়। যেনেকৈ দাউদ ৰজাই নিজেই কৈছে, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। যেনেকৈ ধানৰ গুটি নতুনকৈ গজাৰ আগত মৰাৰ আৱশ্যক আছে, ঠিক সেইদৰে মানুহে স্বৰ্গ ৰাজ্যলৈ যাবলৈ পাপৰ সম্বন্ধে মৰাৰ আৱশ্যক হয়। প্ৰভু যীশু খ্ৰীষ্ট মানুহৰ পাপৰ কাৰণে মৰিল আৰু তৃতীয় দিনা মৃত্যুৰ পৰা জি উঠিল। মানুহে পাপৰ সম্বন্ধে প্ৰভু যীশু খ্ৰীষ্টত মৰাৰ আৱশ্যক হয়। পাপৰ সম্বন্ধে মৰি প্ৰভু যীশু খ্ৰীষ্টত নতুন জন্ম পাবলৈ মানুহে প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত গৈ সম্পূৰ্ণ মনেৰে এইদৰে প্ৰাৰ্থনা কৰাৰ আৱশ্যক আছে যে, প্ৰভু যীশু খ্ৰীষ্ট, মই জন্মৰে পৰাই পাপী হওঁ, ইয়াক মই অংগীকাৰ কৰিছোঁ। মই সম্পূৰ্ণ মনেৰে বিশ্বাস কৰিছোঁ যে আপুনি মোৰ কাৰণে বলিদান হ'ল আৰু ঈশ্বৰে আপোনাক মৃতবিলাকৰ মাজৰ পৰা পুনৰ জীৱিত কৰিলে। ইয়াক মই বিশ্বাস কৰি আপোনাক নিজৰ জীৱনত প্ৰভু হিচাপে স্বীকাৰ কৰিছোঁ। এইদৰে আমি প্ৰভু যীশু খ্ৰীষ্টত পাপৰ সম্বন্ধে মৰি নতুন জীৱন পাওঁ। প্ৰভুৱে আপোনাক নতুন জন্ম পাবলৈ সহায় কৰক। ধন্যবাদ।